এয়া তাজমহল, পৃথিৱী বিখ্যাত তাজমহল। বলকচোন চাওঁ। হাই ফ্ৰেণ্ডছ, আমরা সংগীতা পৰিয়ালৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু আমি আছোঁ আগ্ৰাত, মানে দেহলীত 2 ৰাতি থাকিলোঁ। দেহলীৰ পৰা আহিলোঁ যোৱাকালি, বৃন্দাবন মথুৰা চালোঁ আৰু চাই আমাৰ ফটো চটো উঠা নহ'ল, মানে তাতে কেমেৰা এলাউ নাই। মথুৰাত বৃন্দাবনত বহুত বেছি ভাল লাগিছে। মথুৰাখন যায়ো ইমান ভাল লগা। তাৰপিছত যোৱাকালি তেনেকৈ গ'ল দিনটো, আৰু ৰাতি আহি আমি এইটো ৰুমতেই থাকিলোঁ। ৰ'ব, ৰুমটো দেখুৱাই আছোঁ। আৰু আজি ক'ত যাম কৈ দিয়া। আমি আজি গৈ আছোঁ এতিয়া তাজমহল, আগ্ৰা ফৰ্ট আৰু কিবা চাইট চিন আছে। তাৰপিছত আমি জয়পুৰলৈকে আজি ৰাওনা হ'ম। মানে আজি যোৱাকালি ৰাতিটোহে আমি ইয়াত থাকিলোঁ, আৰু আজি আমি ইয়াৰ পৰা অন্য এখন হোটেললৈ থাকিবলৈ যাম। আৰু মানে তোমাৰ কেনেকুৱা লাগিছে কোৱা? খং উঠি আছে দে, মোৰ ওপৰত খং উঠিছে। মানে ৰাতিপুৱা সোনকালে সি ৰেডি হ'বলৈ অকণমান টান পায়, আৰু মই অকণমান জোৰ জবৰদস্তি ৰেডি কৰাই দিছোঁ। এয়া আছিলে আমাৰ হোটেলখন। যোৱাকালি ভালে পাইছোঁ, আহল বহল পাইছোঁ, ধুনীয়া। আৰু চাহৰ ব্যৱস্থা দি দিছে ধুনীয়াকৈ, চাহ কফি, আৰু বাথৰুমটো ধুনীয়া আছিলে। মানে যোৱাকালি হোটেলখন প্ৰায় ভালে পালোঁ। আৰু বেডখনো ডাঙৰ আছিলে, গোটেইখিনি সা সুবিধাই ভালদৰে আছিলে। ৱাৰ্ড্ৰব মানে ডাঙৰ হ'লে, আহল বহল হ'লে হোটেলবিলাক ভাল লাগে। এচিটো অকণমান বেলেগ ধৰণৰ, ইয়াতে পূৰা মানে দেখা নাপায় আৰু ভিতৰত সোমাই আছে টিভি। ৰেডি হৈ ব্ৰেকফাষ্টৰ বাবে আহিলোঁ, আৰু ব্ৰেকফাষ্টৰ সুন্দৰ ব্যৱস্থা। গোটেইকেইখন হোটেলতে বুফে লগোৱাই আছিলে। দাদুইতো বহুত ভালেই পায়, বহুত কিবা কিবি খাবলৈ পালে। আৰু হোটেলখন বৰ, মানে ডাইনিং হলটো বৰ ধুনীয়া আছিলে। দাদু আৰু মোৰ অকণমান ধুনীয়া ন ৰেডি ডাইনিং হোৱাত হলটো। দেৰি হ'ল, আৰু বাইদেউহঁতে আমাৰ এওঁ আৰু কানুৱে আহি ব্ৰেকফাষ্টটো কৰি আছিলে। তাজমহলত যোৱাৰ বাবে ইয়াতে টিকেট ল'লোঁ, আৰু এখেত আমাৰ গাইড এজন লৈ ল'লোঁ। গাইড ল'লে সুবিধা হয়, কথাবিলাক ক্লিয়াৰ হৈ যায়। আৰু তেনেকৈ এখন তাৰ পৰা তাজমহলৰ য'ত টিকেট লওঁ, তাৰ পৰা তাজমহললৈ বহুতখিনি দূৰ হয়, আৰু খোজকাঢ়ি গ'লে যাব পাৰি। কিন্তু ইয়াতে বেটৰী গাড়ী চলে, পলিউশ্যনৰ কাৰণে বেটৰী গাড়ী চলে ভিতৰত, আৰু আমিও এনেকৈ বেটৰী গাড়ীত উঠি গৈ থাকিলোঁ। এইখন তাজমহলৰ গেট। আমাক মানুহকেইজন চেক কৰিলে আৰু বেগ চেক কৰিলে। মোৰ বেগত খোৱা বস্তু আছিলে বাবে আনিব নিদিলে, আৰু বেগখন মই লকাৰত থৈ তেনেকৈ আমি গুচি আহিলোঁ। এয়া আমি ফাইনেলি আহি উপস্থিত হ'লোঁ তাজমহলত। আৰু তাজমহলটো সঁচাকৈ দেই, যেনেকৈ বৰ্ণনা কৰিলেও শেষ নহয়। ইমান ধুনীয়া, আচৰিত ধৰণৰ ধুনীয়া, ইমান সুন্দৰ তাজমহলটো। এয়া তাজমহল বনাইছিলে শ্বাহজাহানে। আমি সকলোৱে জানো হয়নে, তাজমহল হৈছে প্ৰেমৰ প্ৰতীক। শ্বাহজাহানে বনাইছিলে মমতাজৰ নামত। মমতাজৰ যেতিয়া মৃত্যু হৈছিলে, আৰু মৃত্যুৰ পিছত শ্বাহজাহানে মমতাজৰ নামত এয়া প্ৰেমৰ স্মৃতি হিচাপে বনাই থৈ দিছিলে। তাজমহল অকল ভাৰততে বিখ্যাত নহয়, তাজমহল হ'ল পৃথিৱী বিখ্যাত। यहाँ से एंट्री होगी, ये लोग जो अंदर जा रहे हैं ऊपर चढ़ रहे हैं। इस ग्रिल के अंदर आने के लिए आपको टिकट चाहिए 200 का, नीचे और ऊपर चढ़ने के लिए। अदरवाइज आप 50 रुपये के टिकट में वहाँ कॉर्नर से पीछे निकल जाइएगा, पीछे से घूमते हुए आ जाएगा। মানে ওপৰত উঠিব কাৰণে আৰু 200 টকা টিকেট লাগিব। উঠিম 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 উঠিম। कोविड के बाद उन्होंने टिकट बढ़ा दिया, पहले एक ही टिकट था। আমি ওপৰত যোৱাৰ বাবে 200কৈ এক্সট্ৰা টিকেট ল'ব লাগে। এইটো প্ৰত্যেকজনে লৈ ল'লোঁ, আৰু গৈ আছোঁ। জোতাবিলাকত বা চেণ্ডেলবিলাকত দেখিছেনে, চবেই ব্লু কালাৰৰ কেপ এটা পিন্ধি লৈছে। এইটো হ'ল মাৰ্বলবোৰত স্কেচ নপৰাকৈ দি দিয়ে। যোনে ওপৰলৈ যোৱাৰ টিকেট লয় আৰু এইটো পিন্ধি আহিবই লাগিব, তেনেকুৱা। আমিও সোমাই গ'লোঁ। গাইডজনে আমাক ধুনীয়াকৈ গাইড কৰি কৰি লৈ গ'ল। গাইড ল'লে এটাই ভাল যে তেওঁ ধুনীয়াকৈ লৈ যায়গৈ। তাজমহল বনোৱা কাম আৰম্ভ কৰিছিলে 1631ত, আৰু ফিনিছ হৈছিলে 1653ত।
মানে পুৰা সময় লাগিছিলে 22 বছৰ তাজমহল বনাবলৈ। মমতাজৰ মৃত্যু হৈছিলে 17 জুন 1631ত আৰু মমতাজৰ মৃত্যুৰ কিছু মাহ পিছতেই শ্বাহজাহানে তাজমহল বনোৱা কাম আৰম্ভ কৰি দিছিলে। শ্বাহজাহানে মমতাজৰ নামত তাজমহল বনাইছিলে, এইটো আমি সকলোৱে জানো। কিন্তু আমি এটা কথা নাজানো, মমতাজৰ মৃত্যু কেনেকৈ হৈছিলে। মমতাজৰ মৃত্যু হৈছিলে সন্তান প্ৰসৱ কৰাৰ সময়ত। প্ৰসৱ বেদনাত ভুগি মমতাজৰ মৃত্যু হৈছিলে। মমতাজৰ 13টা সন্তান থকাৰ পিছতো 14 নম্বৰ সন্তান জন্ম দিয়াৰ সময়ত প্ৰসৱ বেদনাত ভুগি 30 ঘণ্টা সময় প্ৰসৱ বেদনাত ভুগি মমতাজৰ মৃত্যু হৈছিলে। এয়া তাজমহলৰ ভিতৰত, আৰু তাজমহলৰ ভিতৰত সোমাই মই অকণমান ভিডিঅ' বনাই লৈছিলোঁ। তাজমহলৰ ভিতৰত মেইনলি দুটা বস্তু, এয়া হ'ল মমতাজ আৰু শ্বাহজাহানৰ কবৰ দিয়া জেগা। তেওঁলোকক কবৰ দিয়া জেগা দুটা সুন্দৰভাৱে ইয়াতে আছে। গাইডজনে আমাক সুন্দৰকৈ সকলো ধৰণৰ কথা বুজাই দি আছে। ময়ো বাৰু দুআষাৰ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে কৈ দিওঁ। তাজমহল বনাবলৈ খৰচ হৈছিলে 3 কৰোৰৰ ওপৰত, 3 কোটি টকাৰ ওপৰত, মানে 3.2 কৰোৰ টকা সেই তেতিয়াতেই। আৰু সময় লাগিছিলে 22 বছৰ। সেয়া 22 বছৰত 22,000 শ্ৰমিকে সদায় কাম কৰিছিলে, প্ৰতিদিনে কাম কৰিছিলে। মানে তাজমহল বনাবলৈ প্ৰয়োজন হৈছিলে 22,000 শ্ৰমিক আৰু 1000 হাতী। 1000 হাতীয়ে সদায় আৰু 22,000 শ্ৰমিকে সদায় কাম কৰিছিলে। আৰু 22 বছৰ মূৰত তাজমহল সুন্দৰভাৱে বনি উঠিছিলে, মানে গোটেই কাম সম্পূৰ্ণ হৈছিলে। সেই সময়ৰ মেইন আৰ্কিটেক্সাৰ আছিলে উস্তাদ আহমেদ লাহোৰী, আৰু তেওঁ লালকিল্লা, আগ্ৰা ফৰ্ট, তাজমহল এইবোৰৰ গোটেইবিলাকৰে তেওঁৱে মেইন আৰ্কিটেক্সাৰ আছিলে। তাজমহল বনোৱা কামত যিজন মেইন মিস্ত্ৰী নিয়োগ কৰিছিলে, তেওঁৰ তাজমহল বনোৱা হোৱাৰ পিছত শ্বাহজাহানে হাত কাটি দিছিলে, কাৰণ তেওঁ যাতে তাজমহলৰ দৰে সুন্দৰ আৰু একো বস্তুৱে বনাব নোৱাৰে। আৰু বহুত টকা পইচা ধন সোণ দি তেওঁক মানে গোটেই জীৱনভৰ খাব পৰাকৈ, পৰিয়ালটো চলিব পৰাকৈ ব্যৱস্থা কৰি দিছিলে। মোৰ এটা কথাই মনত বৰকৈ আমনি কৰি থাকিলে। তাজমহল বাৰু প্ৰেমৰ প্ৰতীক হয়নে? মমতাজৰ লগতনো শ্বাহজাহানৰ ইমান প্ৰেম আছিলেনে? মমতাজ হৈছে শ্বাহজাহানৰ 4ৰ্থ ঘৈণীয়েক, মানে 4 নম্বৰ ঘৈণীয়েক। আগত 3জনী আছিলেই, আৰু মমতাজ আছিলে বেলেগৰ ঘৈণীয়েক, ছোৱালীও নহয়, তিৰোতা এগৰাকী। মমতাজৰ মৃত্যুৰ কিছুদিন পিছতেই আকৌ মমতাজৰ ভনীয়েকক শ্বাহজাহানে বিয়া কৰাই লয়। তাৰ পিছত কিছু বছৰ পিছত আকৌ মমতাজ আৰু শ্বাহজাহানৰ নিজৰ ডাঙৰ ছোৱালী আৰাক শ্বাহজাহানে, মানে দেউতাকেই বিয়া কৰায়। মোৰ কিবা একদম খেলি মেলি লাগি গৈছে কথাবিলাক, কিয় জানো। মমতাজৰ আকৌ প্ৰসৱ বেদনাত 14 নম্বৰ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত মৃত্যু হৈছে। কেনেকৈ মমতাজ তাজমহল প্ৰেমৰ প্ৰতীক হ'ব পাৰে? বাৰ বাৰ একেটা প্ৰশ্নই মোক মানে ভুমুকি মাৰি আছে। আমি তাজমহলৰ পৰা ওলাই আহিলোঁ, তাত চালোঁ যিমানখিনি চাব লাগে। আমাক কানুৱে অকণমান ফটোৰ বাবে পজ দিলে, আৰু মই তাৰ দুখনমান সুন্দৰ ফটো তুলি ৰাখিলোঁ। এইফালে আহা, আৰু এইফালে আহা, এইফালে আহা, এইফালে যোৱা, এইটো চোৱা, একো নাই যে তোমাৰ পিছে পিছে। তাজমহলৰ দৰে বিখ্যাত, মানে পৃথিৱী বিখ্যাত ঠাই এডোখৰলৈ আহি ফটো জানো নুঠিম? এয়া কেনেকৈ সম্ভৱ? আৰু ফটো উঠি ভিডিঅ'টোৰ জৰিয়তে কিছু ফটো ছেভ কৰি ৰাখিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় ফ্ৰেণ্ডছ জনাব। আগলৈ ভিডিঅ' পাই থাকিব। যিসকলে ফেচবুকত চাইছে পেজটো লাইক কৰি দিব, আৰু যিসকলে ইউটিউবত চাই ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।